নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছো। আজি আমি সিলেবাসখন আলোচনা কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন আহে ক্লাছ 12ত। গতিকে চাই লোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু ব্যাকৰণ গ্ৰামাৰ কি আহে চাই লোৱা ইংলিছৰ। প্ৰথম চাই লৈছো ইংলিছ সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী 3 আৱাৰ 100 মাৰ্কস। ইয়াতে চাব পাৰিছা সেকশন এ ৰিডিং স্কিলছ থাকিব 10 মাৰ্কস। তাৰ পিছত নেক্সট সেকশন বি থাকিব এডভান্স ৰাইটিং স্কিলছ 25 মাৰ্কস। তাৰ পিছত নেক্সট থাকিব গ্ৰামাৰত থাকিব 20 মাৰ্কস। গ্ৰামাৰত থাকিব 1 নম্বৰত থাকিব নেৰেশ্যন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন 4 মাৰ্কস। তাৰ পিছত থাকিব ভয়েসত থাকিব 3 মাৰ্কস। তাৰ পিছত নেক্সট থাকিব টেন্সত থাকিব 5 মাৰ্কস। তাৰ পিছত নেক্সট প্ৰিপজিশনত থাকিব 4 মাৰ্কস। তাৰ পিছত ট্ৰান্সফৰমেশন অফ সেন্টেন্স ইয়াত থাকিব 4 মাৰ্কস। তাৰ পিছত নেক্সট সেকশন ডি ইয়াত থাকিব ফ্লেমিঙ্গো অৰ্থাৎ মেইন বুক যিখন আছে তাত থাকিব 30 মাৰ্কস। তাৰ পিছত নেক্সট ভিস্টাছত থাকিব। তাৰ পিছত নেক্সট চাব পাৰিছা ইয়াতে নেৰেশ্যনত এইখিনি দিয়া আছে। ইয়াতে সেকশন ডি কি চেপ্টাৰ থাকিব চাই লোৱা। প্ৰছত থাকিব দি লাষ্ট লেসন। তাৰ পিছত নেক্সট থাকিব মেমৰিজ অফ ছোটা সাহেব। তাৰ পিছত লষ্ট স্প্ৰিং। তাৰ পিছত ইন্ডিগো। তাৰ পিছত গোইং প্লেसेছ। তাৰ পিছত পোয়েট্ৰি থাকিব মাই মাদাৰ এট 66। তাৰ পিছত কিপিং কোৱাইট এ থিং অফ বিউটি এ ৰোডসাইড ষ্টেণ্ড। তাৰ পিছত নেক্সট থাকিব ভিস্টাস নামৰ কিতাপখনত ইয়াত 15 মাৰ্কস থাকিব। ইয়াত থাকিব দি টাইগাৰ কিং। তাৰ পিছত দি এনিমি অন এইকেইটা থাকিব। যদি ভিডিওটা ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু যদিহে চেনেলটোত নতুন আছিলা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থ্যাঙ্কস ফৰ ওয়াচিং।